এই টাইমতে অলপমান শুই লওঁ ৰ মালিকো নাই অলপমান শুয়ে লওঁ চুৰ কৰা গাহৰি ৰখি ৰখি মোৰ ভাগাৰ লাগি গৈছে বৰ আৰামত শুই লওঁ ৰ বিক্রম বাছ মই কোন হয় বাস্তৱ মই কেতিয়া সপোন বুলি ক'লো টোপনি যোৱাই নাই সপোন দেখাই নাই এয়াতো বাস্তৱেই মোৰ নাম বাস্তৱ বৰুৱা কি এইটো আমাৰ এৰিয়া গাহৰি চোৰৰ এৰিয়া মোৰ বন্ধুৰ এৰিয়া নাই আপোনাকতো মই আগতে দেখা নাই মই বিক্ৰমৰ বন্ধু বিক্ৰমক লগ পাবই লাগিছিল বিক্ৰম আমাৰ বছৰ কথা কৈছে কিন্তু বছটো আজি নাই কিন্তু মই বিক্ৰমক লগ পাবই লাগিছিল তাৰ মানে আপুনি শিমলুগড়ৰ পৰা আহিছে নতুন গাহৰি চোৰৰ কণ্ট্ৰেক্টত তেতিয়াহ'লে আহক ইয়াতে বহক আহক বহক এতিয়া আপোনাৰ কাৰণে কিবা আনিব লাগিল কি আনো ফ্ৰিজৰ পৰাই গৰম পানীকে এক বটল আনো দেখা যাওক কোনে কাৰ গাহৰি চুৰ কৰিব পাৰে মই আজি হাতলতে ধৰিহে এৰিম মই বাস্তৱ বৰুৱা মই শিবিৰ বাস্তৱ বৰুৱা বিক্রম বিক্রম নহয় পিছে আপুনি বা কোন ধৰক আপোনাৰ দৰেই এজন ঠিক আছে ৰ'বক এই গাহৰিকেইটা মই অকণমান চাই লওঁ এই দেখিছেনে আচ্ছা এতিয়া কওকচোন তাৰমানে আপুনিয়ে নেকি শিমলুগড়ৰ গাহৰি চোৰ হোৱাট লাজ কৰিছে কিয় ময়ো সেই একেই ৰংপুৰৰ গাহৰি চোৰ নমস্কাৰ মই বাস্তৱ বৰুৱা আপোনাৰ লগত চিনাকি হৈ ভাল লাগিল আপোনাৰ পৰা জানিব লগা বহুত আছে নিশ্চয় জনাম যিয়ে আমাৰ লগত কাম কৰিবলৈ আহিব তেওঁক জনাবই লাগিব তেওঁকতো আমি সন্মান দিবই লাগিব এটা হেণ্ডশ্বেকেৰে নহয় অন্য ধৰণে কেনেকৈ একাপ গৰম পানীৰে নে ঠাণ্ডা পানীৰে আমাৰ লগত কাম কৰিবলৈ হ'লে এনেকৈ হাল্লা কৰি নহয় কাৰণ বতাহেও কাণ পাতি থাকে আমাৰ কথা শুনিবলৈ চৰি মিষ্টাৰ গাহৰি চোৰ আপুনি কিদৰে কামবোৰ কৰি আছে কওকচোন ঠিক আছে বহক মোৰ কাম হ'ল সদায় নতুন মানুহ কণ্টেক্ট কৰা কাৰণ কেতিয়াবা ইমান গাহৰি আহে মই অকলেই চম্ভালিব নোৱাৰা হওঁ আৰু নতুন মানুহক কম দৰমহা দিলেও হয় গাহৰিবোৰ ক'ৰ পৰা চুৰ কৰা হয় যিবোৰ গাহৰি এই বাহিৰৰ পৰা আহে সেইবোৰ আমি আধা বাটতে উঠাই দিওঁ ধৰাত পৰিলে একো নহ'ব চৰকাৰী মানুহ আমাৰ লগত আছে টকা দিলেই সকলো মেনেজ দেখিও নেদেখা আৰু চকু থাকিও অন্ধ এইবাৰ মই এখন বেলেগ বিজনেছ কৰিম বুলি ভাবিছোঁ কিয় এইখন কি হ'ব ইয়াত ধৰা পৰিলে মইহে পৰিম কিয় বিক্ৰম নপৰিব নেকি বিক্ৰমৰ প্ৰমাণ কি তেওঁ ফোনতে সকলো কাম কাজ কৰে কিন্তু স্বয়ং মই নিজে গৈ কৰিব লাগে স্থানীয় ৰাইজক সন্তুষ্ট কৰা চৰকাৰী মানুহক সন্তুষ্ট কৰা SP OCক সন্তুষ্ট কৰা সকলো কাম মোৰে নাইবা কেতিয়াবা কাৰোবাক একেবাৰে ফিনিছ কৰি দিয়া কামো মোৰে
এইবাৰ কিহৰ বিজনেছ কৰিম বুলি ভাবিছা? গৰুৰ বিজনেছ কৰিম। মূলধন নালাগে, বাছ চুৰ কৰি উঠাই দিলেই হ'ল। এইখন বৰ লাভৱান বিজনেছ। গীৰ গাই। নিশ্চয়, আপোনাৰ লগত কথা পাতি বৰ ভাল লাগিল। আপোনাৰ পৰা জানিব লগা বহুত আছে। মই আপোনাৰ দৰে মানুহে বিচাৰি আছোঁ। কিন্তু মই এতিয়া যাওঁ, আপোনাৰ লগত পিছত কথা পাতিম। ঠিক আছে, আহিছোঁ। ঠিক আছে যাওক। বিক্ৰম, এইবাৰ বিজনেছ মই কৰিম। গৰু চোৰৰ বিজনেছ কৰিম। গীৰ গাই। বাস্তৱো নাই, সপোনো নাই। মই ফ্ৰিজত পানী গৰম কৰাওঁতে ঠাণ্ডাই হৈ গ'ল। কিবা গৰু চোৰৰ কথা কৈছে। গৰুৰ বিজনেছ কৰিব। এইবাৰ মই গাখীৰ খাব পাম।